নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে অঞ্চু অফিচলৈ যাবলৈ ওলাইছিলে আৰু অনুৱে অঞ্চুক তুমি ব্ৰেকফাষ্টটো কৰি যোৱা বুলি অঞ্চুৰ আগত কৈছিলে। আৰু এতিয়া অঞ্চুৱে মোৰ একেবাৰে সময় নাই, মই এতিয়া ব্ৰেকফাষ্ট কৰি নাথাকোঁ, মই হোটেলত কৰি ল'ম বুলি অনুৰ আগত কৈছিলে। আৰু সেই সময়তে ৰত্ন আহি পাইছিলে আৰু ৰত্নই তোৰ দেখোন চিএমতকৈ সময় নাই বুলি অঞ্চুৰ আগত কৈছিলে। আৰু এতিয়া অঞ্চুৱে তই এতিয়া মোক তেনেকৈ ক'ব পৰা হ'লে নেকি বুলি ৰত্নৰ আগত কৈছিলে। আৰু এতিয়া ৰত্নই মই তোৰ লগত ধেমালিহে কৰিছোঁ, তই এদিন সময় উলিয়াবিচোন, আমি গোটেইকেইটা এদিন পিকনিকলৈ যাম বুলি ৰত্নই অঞ্চুৰ আগত কৈছিলে। আৰু এতিয়া অঞ্চুৱে মোৰ একেবাৰে সময় নাই, তহঁতেই যাবি বুলি ৰত্নৰ আগত কৈ অঞ্চু গুচি গৈছিলে। আৰু এতিয়া ৰত্নই মোৰো কাম এটা আছে, ময়ো যাব লাগিব বুলি অনুৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব ৰত্ন বাহিৰলৈ আহি বাৰু সঁচাকৈ অফিচৰ লগতে ইমান ব্যস্ত নাই, মই তাক আজি পিছা কৰিব লাগিব, সি বাৰু ক'লৈ যায় মই তাক চাব লাগিব বুলি ৰত্নই চিন্তা কৰিব। আৰু ৰত্নই অঞ্চুৰ পিছে পিছে গৈ থাকিব আৰু অঞ্চুৱে প্ৰিয়াক লগ কৰা দেখা পাব। এতিয়া বাৰু ৰত্নই কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত সুৰভি পৰিহঁতৰ ঘৰলৈ আহিব আৰু পৰিহঁতৰ ঘৰলৈ গৈ পৰি এনেকৈ ঘৰত বহি থাকি তাইৰো বৰিং লাগিছে চাগে, আমি তাক আজি ফুৰাবলৈ লৈ যাওঁ বোলা বুলি ত্ৰিদীপক লগ ধৰিব। আজি বাৰু সুৰভিয়ে পৰিক ফুৰাবলৈ লৈ আহিব। এতিয়া বাৰু সুৰভিয়ে আকৌ পৰিক মাৰিবৰ বাবে নতুনকৈ কিবা প্লেনিং কৰিব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।